বান্ধৱীসকল, বিশ্ব এনচাইক্লোপিডিয়া চেনেলত আপোনালোকক স্বাগতম জনাইছো। প্ৰত্যেক ডেকা গাভৰুই তেওঁলোকৰ জীৱন সংগী বা সংগিনীক লৈ বহু আশাবাদী। কোনোৱে কাৰোবাক মনে মনে পছন্দ কৰি থাকে, কিন্তু সন্মুখত গৈ ক'ব সাহ নকৰে। কাৰোবাৰ বাবে তেনেকুৱা সুবিধাও নাথাকে আৰু কোনোৱে কাৰোবাৰ বাবে আগবাঢ়ি গলেও তাৰ ঋণাত্মক ফলহে লাভ কৰে। মনে বিচৰা মানুহজনৰ লগত বিবাহ পাশত আবদ্ধ হৈ জীৱন কটোৱাৰ সপোন সকলোৰে থাকে, কিন্তু সেই সপোন পূৰা হোৱা প্ৰায় কম সংখ্যকৰ ক্ষেত্ৰতহে দেখা পোৱা যায়। ইয়াৰ কিছুমান ব্যৱহাৰিক কাৰণো থাকে আৰু কিছুমান জ্যোতিষীয় কাৰণো থাকে। আৰু আজি মই আপোনালোকক এনেকুৱা এটা দৈবিক প্ৰয়োগৰ কথা কম, যিটো প্ৰয়োগ কৰি ভাল দৰা বা কইনা লাভ কৰাত যথেষ্ট সফল হ'ব পাৰিব। আপুনি যাৰ লগতে বিবাহ পাশত আবদ্ধ হ'ব খোজে আৰু যেনেকুৱা দৰা বা কইনা মনতে বিচাৰে তেনেকুৱাই পাব। কিন্তু বন্ধু বান্ধৱীসকল, ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কোনোবা ডাঙৰ এক্টৰ বা এক্ট্ৰেছৰ লগত এই প্ৰয়োগ কৰি মনে বিচৰা ফল পাব। এইটো যাক আপুনি মনে প্ৰাণে পছন্দ কৰে বা ভাল পায়, তাকহে জীৱনৰ লগত জড়িত কৰাৰ এটা প্ৰয়োগ। গতিকে আহক বন্ধু বান্ধৱীসকল, এতিয়া জানো কি সেই প্ৰয়োগ। আমাৰ পুৰাণ মতে ভগৱান শিৱ শংকৰ হৈছে সকলো ভগৱানতকৈ দয়ালু আৰু বহুত সহজ সৰল। সেইকাৰণে তাৰ নাম ভোলানাথ বুলিও কোৱা হয়। পৌৰাণিক দিনৰে পৰা ঋষিমুনিয়ে হওক বা অসুৰগণই হওক, শিৱ আৰাধনা কৰাৰ পিছতেই তেওঁলোকে মনে বিচৰা বৰদান পাইছিলে। সেইকাৰণে সকলো ধৰণৰ বৰদানে হওক বা আশীৰ্বাদেই হওক ভগৱান শিৱ শংকৰৰ পৰা অতি সহজে লাভ কৰিব পৰা যায়। গতিকে জ্যোতিষীয় নিয়ম মতেও আজিৰ দিনতো শিৱ শংকৰে কাকো খালী হাত নেৰে। যিয়ে শিৱ শংকৰৰ ওচৰত গৈ কিবা খোজে তেওঁক কেতিয়াও নিৰাশ নকৰে। গতিকে প্ৰত্যেক সোমবাৰে আপুনি মনে বিচৰা দৰা বা কইনা পাবলৈ শিৱক আৰাধনা কৰক। শিৱৰ 108টা নাম আপুনি জপ কৰক আৰু প্ৰত্যেক সোমবাৰে আপুনি শিৱলিংগৰ ওপৰত গাখীৰ ঢালক আৰু সম্পূৰ্ণ 41 দিন সম্পূৰ্ণ নিৰামিষ আহাৰ ভোজন কৰি লগতে ব্ৰহ্মচাৰী জীৱন পালন কৰি মহাদেৱৰ 108টা নাম জপ কৰিলে আপোনাৰ মনোবাসনা নিশ্চয় পূৰণ হ'ব। আপুনি যাক পছন্দ কৰে বা যাক ভাল পায় সেইটো কথা মনলৈ আনি শিৱক আৰাধনা কৰক। আপুনি তাৰ ফল পোৱাটো নিশ্চিত। মহাদেৱৰ 108টা নাম মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই পঢ়িব পাৰে আৰু সেইটো আপৰ উদ্ধাৰৰ বিধিমতে পঢ়িব। তো বন্ধু বান্ধৱীসকল, আপুনি এবাৰ হলেও এই প্ৰয়োগ যাতে কৰে আৰু জীৱনত আপোনাৰ মনে বিচৰা ৰং কঢ়িয়াই আনক। আশা কৰিছো ভিডিঅ'টো আপোনাৰ বাবে বহুত হেল্পফুল হৈছে আৰু ভৱিষ্যতে আপুনি যাতে আপোনাৰ প্ৰেমত সফল হয় আৰু লগতে আপোনাৰ মনোবাসনা যাতে পূৰ্ণ হয়। আকৌ লগ পাম আন এটা ভিডিঅ'তে। আজিলৈ ধন্যবাদ বন্ধু বান্ধৱীসকল।